কবিতাৰ শিৰোনাম সংস্কৃতি। কবিতা কবিতা মোৰ কবিতা, মোৰ দেশৰ কবিতা, মোৰ প্ৰাণৰ কবিতা। যুগে যুগে বৰ্তিত দেশৰ শ শ শ্বহীদলৈ মোৰ এই কবিতা। যুগ যুগ আগতে সিঁচি থোৱা, যুগ যুগ আগতে সিঁচি থোৱা সংস্কৃতিৰ বীজ কোন কোন পাখণ্ডই আজি ধ্বংস কৰিলে, ঢালিলে তাত তেজাল বৰষুণ, সিঁচিলে মৃত পদাৰ্থৰ বীজ। ক'ত লুকাল সেই ভাস্কৰ্য কলা? আজি দহোদিশ মাথো মাতাল ৰাজ্য, সুৰাত মণ্ডিত মতলীয়া মানৱ। সিহঁতে কাঢ়ি নিলে মৰমৰ সংস্কৃতিৰ পথাৰ। সিহঁতে কাঢ়ি নিলে ৰাভা, হাজৰিকা, জ্যোতিদেৱ আৰু কত যে সৃষ্টিৰ মুখৰ ভাষা। আজিৰ সংস্কৃতি নিৰ্লজ্জ, মাথো জোৱা মাৰপিট। ইতিহাসৰ সংস্কৃতি বিচাৰিছে মৰমৰ বাৰিষা, বিচাৰিছে মুক্তি। হে মানৱতা, তোমাৰ ধ্বংস প্ৰণালী ততালিকে তুমি বন্ধ কৰা। নহ'লে যে এই দেশ, এই সংস্কৃতি অকালতে হ'ব নিশেষ।